তো অল ৰাইট গাইজ দেখিছোঁ সপোন এটা সঁচা কৰি আঁকি দিম আমি ক'ৰবাত নহয় ক'ৰবাত শুনিছোঁ কি মানুহৰ মুখৰ কথাত বিশ্বাস কৰিব নালাগে গম পাইছে আৰু সেয়েহে আজি মই এইটো এক্সপেৰিমেণ্ট কৰি দেখুৱাই দিম যে মানুহৰ মুখৰ কথা কেনেকৈ চেঞ্জ হয় তুমি যদি কিবা এটা কাম কৰিলা সেই কামটো আহি আহি মানুহৰ বেলেগৰ কাণত কি বুলি পৰে আৰু সেয়েহে আজি আমাৰ লগত চাওক বহুত বেলেগ বেলেগ সকলোৱে এইজটো বেলেগ বেলেগ দেখিছে সৰুৰ পৰা ডাঙৰলৈকে বহুত এইখিনি ল'ৰা আছে মই প্ৰথম একদম ইয়াৰ পৰা আৰম্ভ কৰিম ইয়াক এটা কথা কম বা কিবা এটা কৰি দেখাই দিম আৰু ইয়াক ক'ব আৰু কথাটো গৈ একদম প্ৰথমজনৰ কাণত বা যিটো বস্তু দেখাম সেইটো কেনেকৈ পৰিব তাৰ ওপৰতে এক্সপেৰিমেণ্ট কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লে দ্য ইণ্ট্ৰ' মন যায় কামাণ্ডো ষ্টাৰ্ট চাওক মানুহৰ মুখৰ কথানো কেনেকৈ চেঞ্জ হয় গম পাইছে চাওক ঠিক লাগিব okay continue কৰ ঠিক আছে তুমি এবাৰ দেখাই দিয়া প্লিজ নাচাবা হৈ গ'ল পলকে যি দেখিলে তুমি ইয়াক দেখুওৱা মাতা ঠিক আছে ওকে তুমি যি দেখিলে ইয়াক দেখুওৱা ওকে ওকে গাইজ okay যদি প্লিজ নাচাবা এইফালে ওকে দেখুওৱা কি কৰে প্লিজ বেছি দেখিলা ওকে কেনে পিছফালে এইফালে এইকেইটালে কোন থাকে ওকে এতিয়া চাওক প্ৰথমজনক কি কৈছিলে প্ৰথমজন কোন আছিলে তোমালোক অলপ পিছলৈ আহি যোৱা এতিয়া এজন একদম প্ৰথমত আছিলে এইফালে এজন শেষত আছিলে তুমি কি দেখিছিলা দেখাই দিয়াচোন কি কৈছিলো তোমাক প্ৰথমতে তুমি কি কৰিলা আমি এই ভিডিঅ'টোৰ পৰা কি শিকিব পাৰিলো কওকচোন কেতিয়াও ন মানুহৰ মুখৰ কথাত বা শুনি কিবা এটা কেতিয়াও বিশ্বাস কৰিব নালাগে গম পাইছে কেতিয়াও বিশ্বাস কৰিব নালাগে কাৰণ প্ৰথমতে মানুহক যিটো কাম হৈছিলে সেইটো মানে বেলেগ থাকে আৰু মানুহৰ কথাটো বেলেগ ওলায় মানুহৰ মুখৰ কথা কেতিয়াও বিশ্বাস নকৰিব যেতিয়ালৈকে আপুনি নিজে নেদেখে বা যেতিয়া নিজে নুশুনে গম পাইছে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব